Hello guys, welcome back to my YouTube channel. মই এতিয়া আছোঁ উত্তৰ গুৱাহাটী আউনীআটী সত্ৰত আৰু ইয়াতে এজন ল'ৰা লগ পালোঁ। তেওঁ ইউটিউবাৰ হয়। তেওঁৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। তেওঁ অকণ দূৰৰ হয়, তেওঁ ক'ৰ হয় তেওঁ ক'ব। সেইজন ইউটিউবাৰ যে ট্ৰেভেলিং কৰি থাকে। তোমাৰ নামটো কোৱা? মোৰ নাম হৈছে গুঞ্জন বৰা। তোমাৰ ঘৰ? মোৰ ঘৰ নগাঁও। তুমি ট্ৰেভেলিং এনেকৈ কৰি থাকা মানে ক'ত ক'ত গৈ আছা? ট্ৰেভেলিং মানে মোৰ অলপ মানে একদম ব্যতিক্ৰমিক ধৰণৰ ট্ৰেভেলিং। এইটো মানে মই নাম দিছোঁ এইটো মানৱতাৰ সহায় যাত্ৰা। একচুৱেলি কি হয় মানে ভালকৈ বুজাই দিছোঁ, অলপ দীঘল হ'ব পাৰে। মানে আপোনাৰ মানৱতাৰ সহায় যাত্ৰা হয়, এইটো আপোনাৰ সহায় ভিত্তিত, মানে আপোনাৰ সহায় অনলি সহায়। কিন্তু এতিয়া আপোনালোকে ভাবিব পাৰে এইটো কেনেকুৱা কথা হ'ল, তুমি খালি সহায় লৈ লোকৰ ফ্ৰীতে তুমি ঘূৰি থাকিলে কেনেকৈ হ'ব? তুমিতো উল্টাই কিবা মই উল্টাই এতিয়া দিওঁ মানে আপোনাৰ ফুটবলৰ স্কিল দেখাওঁ, চুলি কাটোঁ, মই কাম কৰোঁ। আকৌ আপোনাৰ যিবিলাক হোমষ্টে থাকে, হোষ্টেল থাকে, এইবিলাকত মই ভলেণ্টিয়াৰ হওঁ। তো তেনেকুৱা কিছুমান মানে ট্ৰেভেলিঙৰ কাৰণে যিকোনো বস্তু কৰিব পাৰোঁ। মানে কথাটো হৈছে এনেকুৱা, পইচাৰ বিনিময়ত মানে পইচাৰ সলনি মই চব দিবলৈ ৰেডি হৈ আছোঁ, খালি পইচা মই দিব নোৱাৰোঁ। সেইটোৱে মানে মই এটা প্ৰুভ কৰিব বিচাৰিছোঁ যে আমাৰ গোটেই ভাৰতখন আমি ভাৰতখন কি মানে বিশ্বখনলৈকে ট্ৰাই কৰিছোঁ। এতিয়া চাওঁ, প্ৰথমটো ভাৰতখনে আমাৰ টাৰ্গেট। ভাৰতখন আমি কেনেকৈ পইচা নোহোৱাকৈ আমি ফুৰিব পাৰোঁ উইথ টেলেণ্ট আৰু উইথ স্কিলছ। সেইটোৱে আমি মানে মই যিহেতু এতিয়ালৈকে বহুতকেইখন ৰাজ্য ঘূৰিলোঁ, 6খন ৰাজ্য ঘূৰিছোঁ। খুব ধুনীয়া মানে আপোনাৰ ছাপোৰ্ট পাইছোঁ। আৰু আপোনালোকে যদি মানে চাব বিচাৰে তেনে চাবগৈ পাৰে। চেনেলটোৰ নাম কৈ দিয়া। চেনেলটোৰ নাম হৈছে আই ট্ৰেভেল বাই হিউমেনিটি। এয়া আপোনালোকে চাব পাৰিছে, এয়া গুঞ্জনৰ এক অদ্ভুত দক্ষতা। এয়া আঙুলি মূৰত কেনেকৈ ফুটবল ঘূৰাই থাকে চাওক। কি সুন্দৰ দৃশ্য। ৱাও, এয়া চাওক কি ধুনীয়াকৈ ঘূৰাই আছে। এয়া সঁচাই এক ব্যতিক্ৰমী দৃশ্য। এয়া চাওক, তেওঁ ট্ৰেভেলিং কৰাৰ লগতে এইবোৰ দৃশ্যও দেখুৱায়। আৰু লগতে লাষ্ট এটা মই দেখাব বিচাৰোঁ। দেখাই দিয়া। দেখিছে বটল দেখিছোঁ আমি এনেকৈ। এয়া আপোনালোকে চাব পাৰে, চাই লওক কি সুন্দৰ পৰিৱেশন। আপোনালোকে এই গুঞ্জনৰ ভিডিঅ'বিলাক চাব, ভিডিঅ'বিলাকত দেখিব এইবোৰ। এয়া চাওক, গুঞ্জনে ধুনীয়া ধুনীয়া পৰিৱেশন কৰিলে। গুঞ্জন কিবা কৈ দিয়া। কিছু অংশ দেখাইছোঁ বাৰু, আশীৰ্বাদ কৰিব আপোনালোকে। অসমৰে সন্তান যিহেতু এটা কিবা এটা ব্যতিক্ৰমী, বেলেগতকৈ বেলেগ কিবা এটা চেষ্টা কৰিছোঁ। আপোনালোকে চাব, ছাপোৰ্ট কৰিব। গুঞ্জনে দেখুৱালে তেওঁৰ স্কিলবোৰ। তেওঁ যাতে আৰু আগুৱাই যায় তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব। আৰু গুঞ্জনৰ ভিডিঅ'বোৰ আপোনালোকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেওঁৰো ভিডিঅ'বিলাক চাব। কিছুমান এটা বেলেগ বেলেগ বস্তুৰ টপিকৰ ওপৰত ভিডিঅ' বনাই থাকে মাজে সময়ে। তো চাব, শ্বেয়াৰ কৰিব। আজি যেনেকৈ মোক পালে, কাইলৈ হয়তো কাৰোবাৰ এজনক পাব পাৰে। তো তেনেকুৱা কিছু এটা ব্যতিক্ৰমী কিছুমান চেষ্টা কৰি থাকে। তো তেওঁকো চাব আৰু শ্বেয়াৰ কৰিব তেওঁৰ ভিডিঅ'বিলাক। ধন্যবাদ থাকিলে। এইটো হৈছে গুঞ্জনৰ টেণ্ট। তেওঁ এইটো লগত লৈ ফুৰে আৰু পৰিস্থিতি সাপেক্ষে এনেকৈ টেণ্ট বনাই তেওঁ নিশাটো কটায়। ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তেওঁৰ ভিডিঅ'সমূহ আপোনালোকে চাব পাৰিব।